Hey guys, welcome my YouTube channel. আজি মোৰ সেকেন্ড হ্যান্ড মোবাইলটা আহিব বুলি কৈছিল সো আহি পাইছে হি সো এতিয়া গৈ আছো সেকে মোবাইলটো আনিবৰ কাৰণে সো অকমান দূৰত আছে মোবাইলটো আনিব গৈ আছো এতিয়া লগৰ এটা লগত যাম এতিয়া সো ভিডিওটো চাই থাকক লাষ্টলৈকে সো আনবক্সিংও কৰিম সো ভিডিওটো লাষ্টলৈকে চাই থাকক আমি এটা স্টার্ট কৰো ভিডিওটো স্টার্ট কৰো এতিয়া ঘৰত পাই গ'লহি এটি ওলাইছে এতিয়া এটিক লৈ ইয়াৰ লগত যাম এতিয়া চাই থাকক ভিডিওটো লাষ্টলৈকে আনবক্সিং হ'ব আৰু এই জলদি আ চেণ্ডেল খুলি গৈছে তা যাই আছো জলদি মোবাইল আনিলো এতিয়া পালেহি আৰু আনিমগে অকমান দূৰৰ পৰা চলা লগত গৈ আছে এতিয়া মোবাইলটো আনিব গৈ আছে So guys, তিনিআলি পাই গ'লহি বঙালমাটি নেদি আৰু এইটো সাইডত লখিমপুৰ যায় আৰু এফালে বিপুৰিয়া গৈ আছে এতিয়া আমি এতিয়া পাই গ'লহি গাই ডিগ্ৰং নদী এফালে চাওক পুৰা একদম ফুট গৈ আছে এতিয়া পাই গ'লহি কোৰিয়াৰটো ওচৰত পামগে আৰু অকমান দূৰ আছে এতিয়া এপালৈ যাম চাই থাকক ভিডিওটো সাইডত আছে নেকি সাইডে এইফালে মাৰে Maruti Korean I will see itu nama beliau So guys, পাই গলো কোৰিয়াৰ পৰা আহিছিলে মোবাইল আছে ইয়াত সো ঘৰত আনবক্সিং কৰি দেখাই আছোগে সো বলক এতিয়া ঘৰত যাম আৰু আনবক্সিং কৰিমগে জলদি ঘৰত যাব লাগে আনবক্সিং আরে ভাই দিন চল এতিয়া ঘৰত যাম So এতিয়া গৈ আছো ঘৰত গৈ পিনে দেখা পাব আৰু এতিয়া আনবক্সিংটো এই গৰু হট 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 चल चल जी पिछल मारे रखा दे गाइस पाई गलो ही घरत एरु खोल डिगी खोल तो 4-5 दिনৰ পৰা ওয়েট কৰি আছিলো নাই পোৱা হলে আজি পাই গলো ভাল লাগিছে আনবক্সিং কৰিম গে এতিয়া ভিতৰত গৈ বলক चल 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 आहा अनबॉक्सिंग का काम मत तो गाइस अनबॉक्सिंग हो गया अनबॉक्सिंग कुटी
ফাটি নগ'ল কি আছে হেৰি হৈ নগ'ল পেকিং মাৰি থৈছে নলবাৰীৰ পৰা আহি গ'ল গুৱাহাটী নলবাৰীৰ পৰা power bank 53% আছে and near to charger and जल्दी वाला कुछ में ऐसे यार और ये टू कार्ड वारंटी कार्ड ऐसे और ये तो ऐसे এইটো পারফেক্ট গেজেটৰ হেৰি গুৱাহাটীৰ নলবাৰীৰ পৰা আহিছে এইটো চাই লওক সেকেন্ড হ্যান্ড মোবাইলৰ তো কাৰোবাক যদি লাগে কন্টাক্ট কৰিব মই নাম্বাৰটো দি দিম বাৰু কন্টাক্ট কৰি ল'ব পাৰিব মই ডেসক্ৰিপচনত নাম্বাৰটো দি দিম তো যাক সেকেন্ড হ্যান্ড মোবাইল লাগে এই ল'ব পাৰিব সব মোবাইল চাওক আৰু হেৰি নাই সো মোবাইলটো চাওক অকনো স্কেচ নাই সো মজা হৈছে অন কৰি দেখাই দিছো বাৰু চার্জ নাই চার্জটো দিম এতিয়া আৰু চার্জার কোড গল চার্জার কেবল এইডাল এই চার্জার ও এইডাল এইটো হেগৰ এটা চার্জার চার্জার এই চার্জ দিলে জলদি জলদি কে মোবাইল দি বাহ 6s নামটো পাবো মোবাইল iPhone 6s 10,000 hey to day power bank apa deh charge deh joldi on হৈ গল ক্যামেরা এই কত গল ক্যামেৰাটো চাওক ক্যামেৰা গাইছ এতিয়া মোবাইলটো চাৰ্জ নাই চাৰ্জত দি থৈছো আৰু মোবাইলটো চালো বাৰু কি ক'ত কি হৈ আছে অকমান বেটাৰীটো প্ৰবলেম পাইছো সোনকালে চাৰ্জটো গৈছে আৰু বাকিখিনি ঠিকে আছে ভালে চলি আছে বাৰু বাকিখিনি ইমান হেৰি কৰা নাই আৰু নেক্সট ভিডিওটো iPhone 6s ৰ ক্যামেৰা দি ভিডিও দেখা পাব কেনেকুৱা হয় সো চাব পাৰিব কেনেকুৱা উঠে সো আৰু যদি ভিডিওটো চাই ভাল পালে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইবটো কৰি থব যাতে মোক নেক্সট ভিডিওটো লগ পাই যাতে চাব পাৰে 6s টোৰ ক্যামেৰাটো কেনেকুৱা সো আজিলৈ বাই বাই টাটা গাইস